আৰু নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো এনেকৈ বনাবলৈ লৈছোঁ, চাই থাকক ভিডিঅ'টো শেষলৈকে, স্কিপ নকৰিব। আজি এনেধৰণে ভিডিঅ' বনাবলৈ লৈছোঁ। এইপিনে আছে কণ বিলাহী, নৰসিংহ, মান ধনিয়া ঘৰৰে, সকলোবোৰ সামগ্ৰী ঘৰৰে, এয়া জলকীয়া, তাৰপিছত মচন্দৈ একদম পাণখিলা নিচিনা, চিনি পাইছেনে ক'ব, নহৰু, এইপিনে মচন্দৈ তলত সোমাই আছে আদা। এইখিনি সামগ্ৰী দি চাটনি এটা বনাওঁ, আপোনালোককো দেখুৱাওঁ। এইপিনে চাটনি বনোৱাৰ যা যোগাৰ চলি আছে। কণ বিলাহী সৰু সৰুকৈ এনেধৰণে কুটি লৈছোঁ, কিয়নো সোনকালে মিহি হয় সেইবাবে। এই মচন্দৈ যিটো পাত, এইটো পাত আপোনালোকে কি বুলি কয় আৰু চিনি পায়নে, খাই পাইছেনে ক'ব ঘৰৰে। তাকে ঘৰৰে অকল নহৰু আৰু আদাটোহে ঘৰৰ নহয়। এয়া জলকীয়া এইকেইটাই দিম। কণ জলকীয়া এইকেইটা বৰ জ্বলা হয় খাবলৈ, বৰ জ্বলা জলকীয়া এইকেইটা গছৰে। এইকেইটা এনেকৈ ঠাইকেইটা গুচাই লৈছোঁ। জলকীয়া কুটি আছোঁ, গোটেইকেইটা জলকীয়া কুটি দিছোঁ আৰু এয়া মিক্সিত এইটো চলাব লাগে আৰু নিমখ দিব লাগে আৰু একো কৰিব নালাগে। ইয়াত আছে মান ধনিয়া, নৰসিংহ, তাৰপিছত জলকীয়া, কণ বিলাহী, নহৰু, আদা, আৰু এইখিনি মিক্সিটো চলাই দিওঁ, চাটনিটো বনাওঁ। নাই হয় গুড়ি আৰু হ'ব লাগিব। প্ৰথমবাৰ গুড়ি নহ'ল, সেইটো মানে ছেকেণ্ডবাৰ চলাই দিছোঁ। হৈ গ'ল, আৰু গুড়ি নকওঁ, ইমানকণে হ'ব। পূৰা জ্বলা উঠি গৈছে। ছোৱালীয়ে ভিডিঅ' কৰি এয়া হৈ গ'ল মচন্দৈ চাটনি, যিটো বনাইছিলোঁ। আৰু এইসমূহ আহাৰ। এইপিনে আছে পোৰা বিলাহী ঘৰৰে, এইপিনে ভাতকেৰেলা আলু চব্জি ঘৰৰে, নেমু ঘৰৰে, চাটনি এইটো বনাইছিলোঁ যিটো এতিয়া এয়া পানী দিয়া ভাত খাম। গৰম যিহেতু যথেষ্ট পৰিছে, সেইবাবে এনেধৰণে সজাই দিলোঁ থালিখন। ভাতটো খাওঁ, আপোনালোকৰ চাওক, চাই পেলাই কেনেকুৱা লাগিছে জনাব। আজি ভিডিঅ'টো এনেধৰণে ঘৰৰ পৰা যিহেতু গৰম বেছি পৰিছে, সেইবাবে পানী দিয়া ভাতকৈ খাবলৈ লৈছোঁ। কিয় দাইল চাইল আছে, দাইল চাইল খোৱা নাই, পানী ঢালি খাম। মানে গৰমটো সহ্যৰ সীমাৰ বাহিৰত যথেষ্ট গৰম পৰিছে, সেইবাবে ভাবিলোঁ পঁইতা ভাতেই খাওঁ, আপোনালোকক দেখুৱাওঁ পঁইতা ভাতৰ আহাৰ খাওঁ। আৰু এইপিনে পোৰা বিলাহী, তাৰপিছত আছে ভাতকেৰেলা আলু চব্জি ঘৰৰে, যিহেতু গছতে লাগি আছে। এইপিনে যিটো চাটনি বনাইছিলোঁ সেইটো, আৰু এয়া হৈ গ'ল পঁইতা ভাত। এয়া যিটো চাটনি বনাইছিলোঁ সেইসমূহ। তাৰপিছত আহি গ'ল এয়া ভাতসমূহ। এনেধৰণে থালিখন সজাই ল'লোঁ আৰু পানীটো ঢালি লওঁ, ঢালি সানি পিটিকি খাওঁ। ফেনখন চলোৱা হোৱা নাই, সেইবাবে ফেনখন চলাই ল'লোঁ এনেধৰণে। আৰু নেমুকণ চেপি লওঁ, নেমু চেপি খালে বোলে ভাতৰ জুতিটো আৰু বাঢ়ি যায়। এয়া ভাত লৈছোঁ, পানীঢলা ভাত খাবলৈ গৰম যথেষ্ট পৰিছে, সেইবাবে আজি এনেধৰণে খাম বুলি ল'লোঁ। এয়া গম পালে এইখিনি বেঙেনাটো পিটিকা কৰি ল'লোঁ এনেধৰণে। তাৰপিছত ভাতখিনি খাওঁ, আপোনালোককো দেখুওৱা আৰম্ভ কৰোঁ। এইটো জলকীয়াটো লৈ লৈছোঁ, নিমখ এইপিনে আছে, নিমখ অকণ লৈ লওঁ। জ্বলা যথেষ্ট আছে, তথাপিও নিমখ জলকীয়া অবিহনে খাই ইণ্টাৰেষ্ট লাগে, যে বহুত ডাঙৰ বস্তু এটা নাই নেকি তেনেকুৱা লাগে। আৰম্ভ কৰিছোঁ দেই। এই চাটনি বনাই ভাতটো ধুনীয়াকৈ যোৱাই দিয়ে। গৰমত এইটোৱে সহজ উপায় আৰু ভাত একদম দেহা একদম ঠাণ্ডা পেলাই দিয়ে। এইটো চব মুখে লাগিব, চাহটা কুটানো। বেঙেনা পিঠা লগত চাটনি
যিটো বনাইছিলোঁ আজি ভিডিঅ'টো পানী জ্বলা ভাতৰ লগত এনেধৰণে খাইছোঁ। একদম শেষ বজাৰতে শেষ বজাই ভাতকেইটা একদম ধুনীয়াকৈ খাই দিছোঁ আৰু যিটো পানী জ্বলা ভাত চাটনিকণ মেইন আৰু বেঙেনা পিটিকাটো ইয়াত পিটিকাটোত পিঁয়াজ চিয়াজ দিয়া নাই অকণমান আদাহে দিছোঁ জ্বলা অকণমান চুৰি দিছোঁ একদম শেষ কৰা জলকীয়া নাখাওঁ যথেষ্ট জ্বলা হৈছে পেট পুৰি হৈছে ফিনিচিং কৰা ভাত ফিনিচিংটো লালা। হৈ গ'ল ভিডিঅ'টো চাই কেনেকুৱা লাগিছে ক'ব গৰমত এইটোৱে উপায় চাটনি দি বনাই ভাতকেইটা পানী জ্বলা ভাত বনাই মেলি আপোনালোকক দেখুৱালোঁ কেনেকুৱা লাগিছে ক'ব ভিডিঅ'টো চাই শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বিশেষকৈ ভাতকেইটা খাই সঁচাকৈ ধুনীয়া লাগিলে আপোনালোকেও খাব এনেধৰণে চাটনি বনাই পানী জ্বলা ভাতৰ লগত ভাত খাইছেনে নহ'লে খাই ট্ৰাই কৰি চাব ভিডিঅ'টো লাইক কৰিবলৈ অকণমানো নাপাহৰিব আজিলৈ ইমানে আছিলোঁ